বাকীখিনি মাৰক সুধি ল'বি মাৰহঁতে ভালকৈ ক'ব কেই নম্বৰৰ বাপেৰৰ ফালৰ পৰা কোন নম্বৰ দিছে অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয়াই অসম ভগা চাইকেল ভগা বেল প্ৰিন্স হাজৰিকা মেট্ৰিক ফেল চিঞৰি থকা কিতাক কৈছোঁ শুনি ল ভালকৈ মোক বেয়া কমেণ্ট দিবলৈ আহিছোঁ হা বেয়া কমেণ্ট দিবলৈ আহিছোঁ কুত্তা বাচ্চা তহঁতি হৈছে কণ্ডম ফাটি জনম গম পালি নাই কুত্তা বাচ্চা তহঁতি হৈছে কণ্ডম ফাটি জনম বাকীখিনি মাৰক সুধি ল'বি মাৰহঁতে ভালকৈ ক'ব কেই নম্বৰৰ বাপেৰৰ ফালৰ পৰা কণ্ডম ফাটিছিলে মাৰণি বেয়া আপোনালোকৰ নিচিনা কিছুমান মাইকী মানুহৰ কাৰণেতো আজিকালি এনেকুৱা হৈছে হ'ল বুলি আপুনি এজনী মাইকী মানুহ ইমান বেয়া কথা কৈ দিলে আপুনি মানে কওক ইমান বেয়াকৈ ক'ব নালাগে গম পাইছে নাই মানে অকল আপোনালোকৰ নিচিনা হেৰামি পাপি মানুহবোৰে টিকটকটো ব্যৱহাৰ কৰে বুলি ভাবিছে নেকি বাৰু আপুনি যদি ভাবিছে কিন্তু ভুল ভাবিছে গম পাইছে নাই বহুত ভাল মানুহেও ব্যৱহাৰ কৰে টিকটক দেখিবলৈতো অকণমান শিক্ষিত নিচিনাই লাগে তেওঁ তথাপিও মানে মূৰত জাবৰ সোমাই থাকে ন ইমান বেয়া কথা ক'ৰ পৰা ওলাই আপোনালোকে জানে এনেকুৱা হ'ল ক'ব পাৰিম বুলিয়ে কিন্তু এনেকুৱা এটা প্লেটফৰ্মত এনেকুৱা কথা নেক্সট টাইম নক'ব গম পাইছে নহয় মুখখন আছে বুলিয়ে যি টি কথা নক'ব কোনোবাই মুখত এঙেঠা ভৰাই দিব গম পাইছে নাই এনেকুৱা কথা কোৱাৰ কোনোবাই মুখত এঙেঠা ভৰাই দিব কাইদেউ কাইদেউ বৰষা পথাৰলৈ আপোনাৰ পেয়সীয়ে চাহ লৈ ননাৰ আগতেই আপুনি চুৰিয়াখন পিন্ধি লওক ভালকে নহ'লে আপোনাৰ ৰকেট বাঞ্চা আৰু ওলাই গৈ থাকিব এতিয়া চুৰিয়াখন ভালকে পিন্ধি লওক তাৰ পাছত চাহ খাব তাৰ পাছত নাচিব দেই নহ'লে চুৰিয়া গৈ কিবা হ'বগৈ আৰু মানে যি টি হৈ যাব মানে ৰকেট বাঞ্চা ওলাই গৈ থাকিব আৰু খালী নাই নেকি মাৰখন যদি খালী আছে তাতে ভৰাই দে গৈ যা ভাল লাগিব ঠিক আছে আৰু তইতো ল'ৰা Oh my God! What the fuck? মানে কি মানে ভণ্টি কি বুজাব বিচাৰিছা ইমান অসভ্য কথা ইমান বেয়া কথা কিহৰ কাৰণে কৈছা তুমি ন ছোৱালীৰ মুখত এনেকুৱা কথাই শোভা নাপায় গম পাইছা নাই ভণ্টি মানে ইমান খালী ঠাই পূৰ কৰিছা নেকি তুমি ন ইমান খালী ঠাই পূৰ কৰিবলৈ মন আছে যদি আৰু বেলেগ কিবা কিবি কৰি দিয়া নহ'লে তুমি নে কি কোৱা তই যিটো কমেণ্ট কৰিছ সেইটো একচুৱেলি ল'ৰাই কৰিব লাগে তোৰ মানে আছে ন ঠিকে আছে যাম দে তোৰ যদি আছে মোৰ আৰু কিনো ন निकल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं हिंदुस्तान को तेरी पहली फुर्सत में भोसड़ी के निकल समझा ভণ্টি তুমি কিন্তু এইষাৰ জেগাত দিছা মানে ল'ৰাই কমেণ্ট কৰা হ'লেহে ভাল লাগিলহেঁতেন হয় নাই বাৰু কাৰণ চুম্বকে হিলেতো কেতিয়াও খুন্দা নাখায় হয় নাই চুম্বকে মিলিলেহে খুন্দাটো খাই ভাল লাগিব হয় নাই তুমি জেগাত দিছা মানে চুম্বকে খুন্দা খালে লাগি ধৰিবতো তাকেইতো ভণ্টি তুমি কিন্তু জেগাত দিছা হয় নাই ভণ্টি আৰু আগুৱাই যোৱা এনেকুৱা পপীয়া কথা আৰু শুনিবলৈ পাওঁ যেন আপোনাৰ মুখৰ পৰা তোমাৰ ভৱিষ্যত আছে ভণ্টি তোমাৰ ভৱিষ্যত আছে আৰু আগুৱাই যোৱা তুমি আৰু আগুৱাই যোৱা দেই এই দুদিনীয়া জীৱনটোক লৈ অহংকাৰ কৰি কি লাভ আহা আমি সকলোৱে নিজৰ মাজত মিলা প্ৰীতিৰে পতি যাওঁ তুমি মোক পতাবলৈ চেষ্টা কৰা মই হাঁহি পতি যাম I still love you! হয় ভণ্টি এই দুদিনীয়া জীৱনত অহংকাৰ কৰি কোনো লাভ নাই আৰু তুমি মানে কি বুজাব বিচাৰিছা মানে পতি কথা কৈছা যে তুমি নিজকে বহুত সস্তীয়া মাল বুলি ভাবা নেকি যদি ভাবিছা কিন্তু ভুল ভাবিছা তাততো তেনেকুৱা লগা নাই ভণ্টি তাকে কৈ নিদিবা বুজিছা নাই তুমি কিন্তু বহুত চেনি আছা ভণ্টি বহুত চেনি সৌৰা আঙুলিটো যে এনেকে ভৰাই দিলা কি চুই আছিলা কোনো ঠিক নাই কেচেম লাগিছে চাগে দেই আঙুলি চুপা চুপি কৰি থকাতকৈ দেখোন ডাইৰেক্ট কিবা কিবি কৰি দিয়াই ভাল এইবোৰ কৰিনো কি পাইছা
তাহানি আৰু বেলেগ কিবা কিবি কৰি দিয়া, তেতিয়াহে ভাল লাগিব হয় নাই বাৰু টেষ্টটো? আঙুলি চুপি ভাল লাগিছে জানো?